নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকেতো জানেই মোৰ কাজিন বাৰ বিয়া আছিল, মানে মোৰ জেঠী ছোৱালী বাৰ বিয়া আছিল। চ' তাইৰ বিয়াৰ দিনটো কেনেদৰে পাৰ হ'ল তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আজি চাওকচোন কেনেদৰে পাৰ হ'ল বিয়াৰ দিনটো। এয়া চাওক, ৰাইজো আহি গ'ল চোতালত। আৰু এয়া আমাৰ ভাগিন, সিও একদম লাগি গৈছে আৰু পুৰা মাহীয়েকৰ বিয়াত। আৰু এয়া পানী তোলা পৰ্বও শেষেই হ'ল প্ৰায়, আমি বেছি যাব নাপালোঁৱেই, মই যাবই নাপালোঁ। তাৰপিছত এয়া কইনাৰ ভনীয়েক আছিল সেয়া। তাৰপিছত এয়া আমাৰ কইনাজনী, কি ধুনীয়া লাগিছে কইনা সাজযোৰত, চাওকচোন। গাইজ, মোৰ মাতটো বৰ্তমান ইমান এটা ভাল নহয়, চ' অলপ সহ্য কৰি ল'ব আৰু। আৰু এয়া কিছু দৃশ্য কইনাই সকলোকে মাত লগাই থকাৰ। এই যে বেংক পাৰ্টিৰ শব্দটো শুনিলেই, মানে মিউজিকটো শুনিলে বিয়া বিয়া লাগি যায় ন। চ' আপোনালোককো শুনাই দিলোঁ অকণমান। চ' বিয়াৰ ভাইবছটো ইয়াতেই লৈ লওক অকণমান। আৰু এয়া হ'ল দৰা অহাৰ আগৰ দৃশ্য। সকলোৱে বহুত এনজয় কৰিলে, নাচিলে, বহুত ভাল লাগিল আচলতে, বহুত এনজয় কৰিলে। আৰু এয়া ফটকা ফুটাও হ'ল। আৰু এয়া চাওক, সকলোৱে পূৰা একদম এনজয় কৰি আছে আৰু নাচি আছে। আৰু আমাৰ কইনাৰ ভনীয়েকেও পূৰা ৰেডি হৈ আছে দৰাৰ ভৰি ধুৱাবলৈ। আৰু এয়া হ'ল আমাৰ সৰু মামাজী, পূৰা একদম মিচিকীয়া হাঁহি লগাই আছে আৰু ভাগিনৰ বিয়া বুলি। দৰাৰ এন্ট্ৰি হৈ গ'ল আমাৰ। আৰু কইনাৰ ভনীয়েকে এইদৰে দৰাৰ ভৰি ধুৱাই দিলে।
আৰু এয়া চাওক কইনাৰ দেউতাকে দৰাক আদৰি অনাৰ মুহূৰ্ত। আৰু এয়া চাওক দৰাই আহি চোতালত বহিলে। আৰু এইদৰে দৰা পাৰ্টি খোৱা হোৱাৰ পিছত আমিও খাবলৈ আহিলোঁ। আৰু মোক কেম্বা দেখা আছিল, বেছি চাব নালাগে। আৰু এয়া চাওক দৰা কইনাক ভিতৰলৈ নিয়া হ'ল। চোতালত সকলো নিয়ম নীতি শেষ হোৱাৰ পিছত ঘৰৰ ভিতৰলৈ আদৰি নিয়া হ'ল। তাতেও কিছু নিয়ম নীতি কৰা হ'ল। মই ভালদৰে দেখুৱাব নোৱাৰিলোঁ, কিন্তু যিখিনি পাৰোঁ তাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এইখিনিতে আমাৰ নৱবিন্দুৱে পূৰা ইম'চনেল চং গাই দিলে। আৰু ইয়াৰ দ্বাৰাই মই বা ভিনদেউলৈ যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ। আৰু এইদৰে যাতে সদায় মৰম ভালপোৱাৰ মাজেৰে থাকক তাকেই কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।